ঘূৰিয়ে থাকোঁ ভাই মই য'তে ত'তে বৰ ধুনীয়া ধুনীয়া জেগাবিলাক আছে ন আমাৰ মই চাম মই মানুহ ভাল পোৱা মানুহ তো মই চব জেগাতে ঘূৰোঁ চৰ বুলি নহয় পাহাৰ ভৈয়াম চবতে ঘূৰি ফুৰোঁ যেতিয়া তেতিয়া দেখা পাই থাকোঁ ফেচবুকত ফটো নাপাওঁ নেকি আজি বোলে অমুকত কালি বোলে তমুকত আহি মজা লাগিছে আৰু কি ক'ম মধ্য গুৱাহাটীত কুংকি চৌধুৰীৰ বিষয়ে মধ্য গুৱাহাটীত কুংকি চৌধুৰীক হিমন্ত বিশ্ব শৰ্মাই অলৰেডি ভয় খোৱা বুলি চবেই গম পাইছে তো কুংকি চৌধুৰীক মোৰ এটা মেছেজ থাকিল আপোনালোকৰ ইয়াৰ ফালৰ পৰাই যে চিষ্টাৰ তুমি অলৰেডি জিকিছা তুমি আৰু চিন্তা কৰিব নালাগে তুমি যে জিকিছা সেইকাৰণে ৰজাই ভয় খাইছে যদি ইভিএম যদি টেম্পাৰিং নকৰে তেনেহ'লে কুংকি চৌধুৰীক হাৰাব নোৱাৰে জুবিনদাৰ ন্যায়ৰ কাৰণে আপুনি জেলো খালে আন্দোলনটো ৰাজপথৰ আন্দোলন লাহে লাহে শেষ হ'ল ইয়াৰ কাৰণ কি চাওক অসমীয়া জাতি আমি অসমীয়া মানুহটো মই অসমীয়া জাতিটোক ভাল পাওঁ কিন্তু অসমীয়া জাতিটোৰ কি আছে অসমীয়া জাতিটোৱে মানে খুব আৱেগিক জাতি হয় আৰু আমাৰ আৱেগবোৰ বেছি দিন নাথাকে আজি মোৰ দেউতাক 2020 চনৰ 27 আগষ্টতে মাৰি পেলাইছিল মই দেউতাৰ ন্যায়ৰ কাৰণেও কিন্তু এতিয়াও লাগি আছোঁ 6 বছৰ জুবিনদাৰ ন্যায়ৰ বাবে মই সাৰা জীৱন লাগি থাকিম মৰালৈকে ইয়াতে বহুত টেকনিকেল কথা আছে মানুহবিলাককতো বুজাব গ'লে বহুত সময় লাগিব কিন্তু এটাই কথা কৈ যাম মোৰ দেউতা আৰু মোৰ জুবিন দাই ন্যায় নোপোৱালৈকে বেলেগ যদি গোটেই দুনিয়াখনো স্তব্ধ হৈ যায় ন ভিক্টৰ দাসে তেতিয়া অকলেই সেই হনুমানৰ দৰে নেগুৰত জুই লগাই যেনেকৈ লংকা জ্বলিছিলে সিমানখিনিলৈকে মই মেণ্টেলি প্ৰস্তুত হৈ আছোঁ বহুত মাৰ খাইছোঁ পুলিচৰ বহুত 24 ঘণ্টা মাৰ খাই পাইছোঁ বহুত সহ্য কৰিছোঁ বহুত ধৈৰ্য ধৰিছোঁ আৰু দেউতাই এটা কথা কৈ গৈছিল বোলে যোনে সহ্য কৰিব পাৰে আৰু যোনে ধৈৰ্য ধৰিব পাৰে তাৰ জয় নিশ্চিত সময় লাগিব পাৰে কাৰণ জীৱনৰ পথটো ইমানো সহজ নহয় চবৰে আপোনাৰ জীৱন আপোনালোক সকলোৰে জীৱন কাৰো জীৱন ইমান এনেকুৱা নহয় স্মুথ আৰু জীৱনটো স্মুথ নহয় কাৰণে আপোনালোকে যেতিয়া ICUত যায় দেখা পায়নে নাই দিলটো ধক ধক কৰি থাকিলে এনেকৈ বিপ 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 কৰি থাকে যেতিয়া লাইনডাল চিধা হৈ যায় তাৰমানে মানুহটো মৰি যায় আপোনাৰ বাবে হাজাৰ হাজাৰ জুবিন অনুৰাগী আপোনাক সংগ দি আছে কি ক'ব চাওক ভিক্টৰ দাস নিস্বাৰ্থ বুলি এতিয়ালৈকে প্ৰুফ কৰিবলৈ বাকী নাই চাগে আপুনি কি কয় ভিক্টৰ দাস নিস্বাৰ্থ হয়নে নহয় কিবা স্বাৰ্থ ৰাখি কিনে কাম কৰি আছোঁ নেকি হা আপোনালোক সাংবাদিক আপোনালোক জাৰ্নেলিষ্ট ইউ আৰ দ্য 4th পিলাৰ অফ ডেমক্ৰেচি ইউ হেভ এ পাৱাৰ যদি আপোনালোকে বুজি পাইছে যে ভিক্টৰ দাস নিস্বাৰ্থ আপোনালোকৰ যোগেদি গোটেই গণতন্ত্ৰই বুজি পাইছে আৰু এইবাৰতো মোৰ ওপৰত NSA লগাই ভিক্টৰ দাসক অকল অসম নহয় এতিয়া ভিক্টৰ দাসক গোটেই ইণ্ডিয়াই চিনি পায় নেশ্যনেল ছিকিউৰিটি যাক দেশদ্ৰোহী বুলি ক'বলৈ বিচাৰিছিল সেই মানুহটোৱে ন্যায়ালয়ৰ সন্মুখত এইটো যে প্ৰুফ কৰিছে যে মই দেশদ্ৰোহী নহয় মই দেশক প্ৰেমী মই দেশক ভাল পাওঁ আৰু মই যাক ভাল পাওঁ তাৰ কাৰণে জান দিব পাৰোঁ জাতি মাটি ভেটিৰ কাৰণে দালালি কৰা নাই বহুত দল সংগঠন আছে দেখা পাইছে আপোনালোকে দালালি কৰি চলি আছে মই নিস্বাৰ্থভাৱে কাম কৰি গৈছোঁ সদায় কৰি যাম আৰু মোৰ অসম মই দেশদ্ৰোহী নহয় মই দেশপ্ৰেমী জয় অসম জয় অসম জয় অসম জয় জুবিন দাস জুবিন দা আমাৰ হওক জুবিন দা আমাৰ হওক জুবিন দা আমাৰ হওক ধন্যবাদ